নাই কিনা আজ এই বৃদ্ধ এখন তোমার নোয়া ওর মতি ঘর দিলে তোমার অপমন্দনা বাসা রুক্ম দেৱৰীখীয়ে বিবাহৰ প্ৰস্তাৱ আনিছে মই তাত কোনো কাৰণ নেদেখি অনুমতি প্ৰদান কৰিছো মাত্ৰ দেৱৰীখী তোমাৰ বিবাহ মন্দিৰৰ ৰাস্তাৰ ঘৰ ৰাত পততি হৈ দেখা দিছা এইবাৰ অতি ভাল হৈছে এই ঘৰ সাজিবলৈ আমাৰ কাৰণে এই বাপুকে গ্ৰহণ কৰিছে হয় জানিব দেৱৰীখী আমাৰ পূজা দিয় এই কাৰণেই আতৰে আতৰে থাকতে এতিয়াও আমাৰ ওজনী হৈ যাও আৰু ইমানেই নহয় নহয় প্ৰস্তাৱনা এনে নুশুনে পৰ ইয়াত এই পৰিত্যাগ কৰি ঘৰ গ্ৰহণ কৰক তেতিয়াহ'লে ৰুক্মকে নিবিচাৰে শ্ৰীকৃষ্ণৰ লগত সম্বন্ধ কৰিব বুদ্ধিমান নিশ্চয় দেৱৰীখী মথুৰাৰ কাৰাগাৰত জন্ম যায় জৰাখণ্ড হত্যাৰ ৰজাৰ ভয়ত পলাই যিজনাকৈ সাগৰ ভয় আহে এই কৃষ্ণ গোবিন্দ কষ্টপুৰ পৰিয়াৰ ওয়ারে পড়া অযোগ্য বল কোন দিল রাষ্ট্রপতি কৃষ্ণই পেটর ঝুঁকতি কুপির ঘরে ঘরে ঘর রুক্মা আমি অঙ্কান্দ মারা করব তুমি অঙ্করোধ এই বৃদ্ধ দেবরীর কথা আমি আজি জীবনের শেষ করে তোমার মধুর বিকৃতি এইভাবে যুদ্ধবান বলি আবিষা কৃষ্ণ গোবর দিবর মাতুল কর জীবন পাশে জগৎ আশীর যখন আছে কৃষ্ণ এই মহাবাবী লঙ্কন কৃষ্ণ কেটিয়া অঙ্গ পরিবর্তন কানর গভীর গুণৱতী ৰুক্ম নাজানো কৃষ্ণলিংগা মহাপাপ বুলি কৃষ্ণ নিন্দা মহা পবিত্র বলি আজি মই প্ৰতিজ্ঞা তপ্ত রক্ত যদি অন্তরায় কথা বিচার বাড়ি এই রূপমর প্রতিষ্ঠা অবাবতে অলপ কথাতে অঙ্গীকাৰ কৰিব নাপায় বহুবাৰ ভাবি চিন্তি চাইহে প্ৰত্যেক কথাৰে উত্তৰ দিব লাগে রহস্যময় ভাবি এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই ও প্ৰেৰ যুদ্ধবান দৰাৰ বাবে তুমি অনৰ্থক চিন্তাৰ কৰা আয় অৱশ্য মোৰ বৰ্ধিছে দিনাশ্ৰিত পালৰ নিচিনা ৰূপবান বলবান ভাৰত বিখ্যাত মহাবীৰ আৰু তেজীয় জন্দাৰ এই কবিৰে মাতি আনি কন্যা সম্প্ৰদান কৰা সেই সেদিনাজ শিশুপাল এই রূপমিলি একমাত্র বল ওই সেদি বেচত কপিব লাগিছে মই যে
মই যে ৰাজি উপায়হীন দেৱৰ্ষি মোক ইয়াৰ এটা উপায় দিয়ক দেৱৰ্ষি মহাৰাজ উপায় দিবলৈ মই যোগ্যজন নহওঁ পিছে আপুনি কৈছে যেতিয়া ৰুক্মিণীয়ে কোৱাৰ দৰে ৰুক্মিণীৰ স্বয়ম্বৰ পতা হওক আৰু সেই স্বয়ম্বৰলৈ চেৰিয়া শিশুপালক নিমন্ত্ৰণ দিয়া হওক আৰু যদি ৰুক্মিণীৰ উপযুক্ত বৰ চেৰিয়া শিশুপাল হয় তেতিয়াহ'লে শিশুপালেই বৰমাল্য পাব নহয় জানো? এই বৰ সামৰি পৰে যুক্তিযুক্ত প্ৰস্তাৱ এই প্ৰস্তাৱত মই জনাইছো সমৰ্থন ৰুক্মিণীৰ স্বয়ম্বৰৰ আয়োজন কৰা বাবৈ কৃষ্ণ কুমাৰ দেৱৰ তেনে মহাৰাজ মই এতিয়া বিদায়হে মাগিছোঁ। আৰু কবা ঋষিৰাজ এই বুঢ়া ৰজাৰ মতি ভ্ৰম ঘটিছে মই আৰু ৰজা নহওঁ কাঠৰ পুতলাহে ৰুক্মবীৰেই ৰাজ কাৰ্য চলাইছে আৰু ৰুক্মবীৰেই যথোচিত প্ৰত্যুত্তৰ দিছে পিছে যোৱাৰ আগতে মই এটি কথা কৈ থৈ যাম ৰুক্মবীৰ যন্ত্ৰীৰ মতে কিন্তু যন্ত্ৰ চলিব আমি তাৰ নিমিত্তহে মাত্ৰ মই এতিয়া আহিলোঁ কৃষ্ণৰ বাবে ভয় নাই আমাৰ বিপুল সৈন্য এজন গৰখীয়াৰ ভয়ত কাতৰ নহয় ৰুক্মিণীৰ স্বয়ম্বৰত সকলো ময়েই কৰিম তুমি নিশ্চিন্ত এতিয়া মই আহিলোঁ